শিক্ষকৰ খালী পদ কিছু থাকিব এই কাৰণে যে দুহা আমি গোটেইখিনি শিক্ষকৰ নিযুক্তি আমাৰ খালী পদ আমি সম্পূৰ্ণ কৰিব নোৱাৰিলো বিভিন্ন কাৰণত এতিয়া আমি কাৰণখিনি ফহিয়াই চাই আছো এটা কাৰণ আছিল শিডিউল ট্ৰাইব হিলছৰ ক্যান্ডিডেট আমি নাপালো কৰবাত আমি হিন্দী পাৰ্টিকুলাৰ সাবজেক্টত কোৱালিফাইড টিচাৰ আমি পোৱা নাই এতেকে কাৰণসমূহ ফহিয়াই চাই তাত কিবা সমাধান কৰিব পাৰি নেকি এই কথাটো অধ্যয়ন ডিএলএড কোনে ডিএলএড ডিগ্ৰী দিব পাৰে কোনে বিএড ডিগ্ৰী দিব পাৰে এটো নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকে নিৰ্ধাৰণ কৰে গতিকে আমি এটাই চাম যে এনসিটিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা তেওঁ সাৰ্টিফিকেটখন পাইছে নে পোৱা নাই সেই সাৰ্টিফিকেটখন দিয়াৰ পাছতো আমি প্ৰত্যেকখন সাৰ্টিফিকেটৰ মানে বেক অফিস ভেৰিফিকেশন আমি কৰো আৰু বেক অফিস ভেৰিফিকেশন কৰাৰ পাছত আমি নিযুক্তিটো আমি দিও গতিকে ছাত্ৰ ছাত্ৰীসকলে কোৰ পৰা লৈছে হেতুৰ ক্ষেত্ৰত আমি চাম যে ইয়াতে অল ইন্ডিয়া এটা নেশনাল ৰেগুলেটৰী বডি আছে অথৰিটি আছে নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশ্যন এনসিটিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা তেওঁ ডিএলএড বা বিএড টো লৈছে না